বাগানতে দুজনে মানে বেয়া অৱস্থাত মই দেখি পাইছোঁ। 2টামান বজাত গৈ পিনি টৰ্চটো লৈ পিনি গ'লোঁ হাততে কটাৰী এখন লৈ পিনে গৈ পিনি মচম বুলি মোৰ মানুহজনকে মাকে মই মাতিছোঁ। এনেকৈ কৈ টৰ্চটো ঘূৰাই পিনি মাৰি দিছোঁ। মোৰ কাষতে সিহঁত দুজনক মই দেখি পাইছোঁ বেয়া অৱস্থাত। সিহঁত দুইজনে মানে বেয়া অৱস্থাত শুই থকা দেখিছোঁ। মানে কি হৈছিলে ঘটনাটো? সেইদিনা ৰাতি আছিলে লেট্ৰিন কৰিবলৈ যাওঁ বুলি বাহিৰলৈ, প্ৰায় 2টামান বজাত। আৰু কি বুলি কয় উঠোৱাত মই মানে নেযাওঁ বুলি গম পাইছিলে। ছোৱালীজনীক দেহাটো ঠিক নাছিলে, নেযাওঁ বুলি গমো পাইছিলে চাগে। সেইকাৰণে মোক মৌচুমক উঠাই দিবলৈ ক'লে। মৌচুম মানে কোন মৌচুম? মোৰ হাজবেণ্ডে উঠাই দিবলৈ ক'লে। তেওঁক উঠাই দিলোঁ মই, আৰু উঠাই দিয়াৰ লগে লগে তেওঁ গুচি গ'ল। মোৰ টোপনিৰ পৰা জাগিলোঁ আৰু বহু সময় সিহঁতি নাই অহা। মোৰ সন্দেহ জাগিলে। মই কি কৰিছে চাওঁ বুলি কৈ পিনি টৰ্চটো লৈ পিনি গ'লোঁ হাততে কটাৰী এখন লৈ পিনে গৈ পিনি মচম বুলি মোৰ মানুহজনকে মাকে মই মাতিছোঁ। এনেকৈ কৈ টৰ্চটো ঘূৰাই পিনি মাৰি দিছোঁ। মোৰ কাষতে সিহঁত দুজনক মই দেখি পাইছোঁ বেয়া অৱস্থাত। সিহঁত দুইজনে মানে বেয়া অৱস্থাত শুই থকা দেখিছোঁ। মানে আৰু মোৰ ওচৰলৈ মোৰ মানুহজন চৰি গৈ পিনি আহিছেগৈ। ক'ত? বাগানতে দুইজনে মানে বেয়া অৱস্থাত মই দেখি পাইছোঁ। আকৌ ভিতৰলৈ আহি পিনে মোৰ বেহুচ সেইখিনিতে পৰি যাব লওঁতে মোক ভিতৰলৈ আনিছে। ভিতৰলৈ আনি পিনে মোৰ চিঞৰি দিবলৈ লওঁতে মুখখনত মোৰ মানুহজনে এনেকৈ টিপা দিছে, কৈছে তই নিচিঞৰিবি। মায়ে মোক হাতখন তেনেকৈ পাক মাৰি ধৰিছে আৰু দৰ্জাখনত ঠেকনি দিছে 3ডাল। মই খুলি যাব যাতে নোৱাৰোঁ। মই কৈছোঁ যে মই বৰ্তাহঁতক কৈ দিম, মোৰ দাদাহঁতক কৈ দিম, মই সিহঁতৰ ঘৰত যাওঁ। সেইদৰে কোৱা দেখি মোক মানে হাতত এনেকৈ ধৰি মুখত টিপা দিছে, বিচনাখনত শুৱাই থৈছে। তেনেকুৱা স্থলত মই ছোৱালীজনী বুকুতে লৈ মই বৰ্তাহঁতৰ ঘৰলৈ যেনে তেনে মই দৰ্জাখন খুলি দৌৰ মাৰিছোঁ। আৰু বৰ্তাহঁতলৈ যোৱা মানে সিহঁতি কাপোৰ কানি পিন্ধি মুঠতে মানে এই কেইছেকেণ্ডৰ ভিতৰতে কাপোৰ কানি পিন্ধি সিহঁতি স্কুটি লৈ পিনে পলাই গুচি যায় দুইজন। সেই দুইজন কি হয় তোমাৰ? মোৰ মানুহজন আৰু মোৰ মা, মোৰ নিজৰ মা। মাৰ নাম কি? ভনেশ্বৰী ৰাজবংশী। আৰু মানুহজনৰ নাম? মানুহজনৰ নাম প্ৰণৱ সোণোৱাল। এইখন কি গাঁও? এইখন আদৰ্শ গাঁও। আদৰ্শ গাঁও। হয়। এতিয়া এই বিষয়ত পুলিচৰ কাষ চাপিছে নেকি? হয়, এখন এজেহাৰ দিছোঁ কালি গৈ পিনে দি থৈ আহিছোঁ। এতিয়ালৈকে পুলিচে মোক কোনো যোগাযোগ কৰা নাই। এতিয়া মই মুঠতে উচিত সিহঁতি শাস্তি পোৱাটো মোক লাগে। আৰু সিহঁতৰ দুজনক মোৰ সন্মুখত মুঠত লাগে। মোৰ পুলিচে উচিত মুঠতে মোক শাস্তিটো সিহঁতক দিয়ক, মোক ন্যায় দিয়ক। মই সেয়াই বিচাৰোঁ।